ৰাজ্যত সেলিব্ৰিটি বুলিলে আমি যিজন ব্যক্তিৰ নাম আমি অত বছৰ শুনি আহিছোঁ সৰুৰে পৰা শুনি আহিছোঁ সেইজন ব্যক্তি জুবিন গাৰ্গ মিছন চাইনা তেখেতৰ একক প্ৰচেষ্টা আৰু তেখেতৰ এই প্ৰচেষ্টাত লগ দিছে সমগ্ৰ ৰাজ্যবাসীয়ে মাত্ৰ কেইটামান দিনহে বাকী ৰৈছে মিছন চাইনাৰ মুক্তিৰ বাবে 8 তাৰিখে মুক্তি লাভ কৰিব মিছন চাইনা জুবিন দাৰ লগত আছোঁ ৰেডিঅ' মিৰ্চি ষ্টুডিঅ'ত জুবিন দা মাত্ৰ কেইটামান দিন কাউণ্টডাউন বিগিনছ ইয়েছ আৰু চেলিব্ৰিটি বুলি ক'লে বৰ দিগদাৰ পাওঁ মই ৰাস্তাৰ মানুহ বুলি কওঁ নিজক আৰু কিছুমানে কয় যে ষ্টাৰ বুলি সম্বোধন কৰে যে ইউ আৰ ষ্টাৰ মই কওঁ আই এম নট দ্য ষ্টাৰ আই এম দ্য মুন ষ্টাৰ ধেৰ থাকে মুন এটাই থাকে চাগে সেইবাবে জুবিন দাই নিশা হ'লে জি এম চিৰ ওচৰত এতিয়াও পৰি খায় য়েছ অফক'ৰ্ছ সেইকাৰণে কওঁ ৰাস্তাৰ মানুহ তেওঁলোকৰ লগত থাকি ভাল পাওঁ মই তেওঁলোক এই একদম সহজ মানুহখিনি কমন মানুহখিনি আৰু মই সেইকাৰণে বেছি ধনী মানুহৰ লগত নুফুৰোঁ গুগৈৰাক আপুনি যিদৰে আপুনি ফ'ল' কৰি আহিছে এজন ৰিভলিউচনাৰী ঠিক তেনেদৰে অসমীয়া চলচ্চিত্ৰ জগতৰ মিছন চাইনা এটা মিলৰ খুঁটা হ'ব বুলি আপুনি ভাবেনে অফক'ৰ্ছ এতিয়াতো যিখিনি উৎসাহ দেখিছোঁ যিখিনি ছাপৰ্ট পাইছোঁ গোটেই বিশেষকৈ নিউ জেনেৰেশ্যনটো আমি এবাৰ হিট কৰিছোঁ অকল নিউ জেনেৰেশ্যন কাৰণ চিনেমাখন এনেকুৱা ধৰণৰ এখন চিনেমা যে নতুন মানে ডেকা ল'ৰা ছোৱালীয়ে চাই খুব ভাল পোৱা চিনেমা আৰু যিহেতু অলপ হলিউড ষ্টাইলৰ ট্ৰিটমেণ্ট কৰিছোঁ ত' সেই উত্তৰণটো লাগে সেই বৈপ্লৱিক সূচনাটো লাগে আৰু সেইকাৰণে যথেষ্ট আশাবাদী আমি আৰু অলৰেডি বুকিং ষ্টাৰ্ট হৈ গৈছে হ'লে কিছুমানেতো এতিয়া সূৰ্যা চিমেণ্ট তেওঁলোকে আমাক হেল্প কৰিছে চিনেমাখনত তেওঁলোকে গোটেই হলটো বুক কৰি লৈছে এটা শ্ব'ৰ কাৰণে তেওঁলোকে গোটেই এমপ্লয়িজবিলাকে চাব তেনেকৈ ভোডাফোনৰ প্ৰায় 3000 এমপ্লয়িজ আছে তেওঁলোকে আমি চবেই চাব যাম ভোডাফোনে হেল্প কৰিছে আমাক চ' এইবিলাক নতুন মানে ভাল এটা চাইন আচলতে চিনেমাৰ কাৰণে অভূতপূৰ্ব সঁহাৰি জুবিন দা য'তে গৈছে আপোনাৰ টীম য'ত গৈছে লাখ লাখ লোক ওলাই আহিছে সেইটো কাৰণেতো কৈছোঁ সেইটো মানে সেইটো অদ্ভুত কথা কিছুমান জেগাত বিহু প্ৰগ্ৰেমৰ নিচিনা লাগিছে কিছুমান জেগাত নলবাৰী বকো মঙলদৈ এনেকৈ ডিব্ৰুগড় বিহু প্ৰগ্ৰেম টাইপ হৈছে মই বোলো এইটো বিহু ফাংচন নহয় চিনেমা প্ৰমোট ইমান মানুহ প্ৰথম দেখিছোঁ আৰু আমেৰিকাৰ পৰা মানে মেছেজ কৰিছে মোক কিছুমান মানুহে কৈছে যে এনেকুৱা প্ৰমো আমি আজিলৈকে দেখা নাই আৰু প্ৰচাৰ এনেকুৱা এখন প্ৰচাৰ আমি আগলৈকে দেখা নাই কিন্তু এতিয়া আমি যিটো খবৰ আমি নিউজ 18ৰ দৰ্শকসকলক দিব বিচাৰিছোঁ আগতে আমি দেখিছোঁ অসমীয়া চলচ্চিত্ৰ যেতিয়া ৰিলিজ হ'ব লগা হয় তেতিয়া পষ্টাৰ ছপোৱা হয় সমগ্ৰ মহানগৰীত কিন্তু প্ৰথমবাৰলৈ জুবিন দাই নিজে মহানগৰীত আজি নিশা পষ্টাৰ লগাব কিমান সঁচা কথা আৰু মানে পষ্টাৰিং কৰিছে মোৰ ফেন ক্লাবে কৰিছে বিশেষকৈ কিন্তু কিছুমান একদম ইম্পৰ্টেণ্ট জেগাত তাহাঁতি পাহৰি গৈছে জেগাটো কিছুমান জেগাত নাজানা আছিল তাহাঁতি চ' সেইকাৰণে কৈছে আজি ৰাতি মই ঘূৰিম লগত মই নিজে পষ্টাৰিং কৰিম এই কিছুমান জেগা আছে এতিয়া ফ্লাইঅভাৰৰ তলত খুঁটাবিলাক আছে ডাঙৰ সেইবিলাক মানুহে যাওঁতে সোনকালে দেখে গাড়ীত যাওঁতে চ' সেইবিলাক জেগা এৰি থৈ গৈছে আকৌ মালিগাঁৱত কিছুমান জেগা আছে সেইবিলাক জেগা এৰি থৈ গৈছে চিনেমা হলৰ ওচৰত কিছুমান জেগা এৰি থৈ গৈছে চ' সেইবিলাক জেগাত আজি ৰাতি পষ্টাৰিং কৰিম এটা শ্লোগান বিৰাট পপুলাৰ হৈছে দৌৰি দৌৰি যাম মিছন চাইনা যাম লগতে কিছুমানে কৈছে দৌৰি দৌৰি যাম লগতে 10জনক লৈ যাম সেইটো এটা গানেই বনাই দিলে অজয় ফুকনে এটা নিউজ লাইভে এডিট কৰিছে নেকি ভিডিঅ'টো চ' গোটেই কথাবোৰ ভাল হৈছে গুড চাইন আৰু যে টিম ৱৰ্ক নিচিনা হৈছে আচলতে কথাটো প্ৰথমবাৰৰ বাবে যে মোৰ ফেন ক্লাবখিনি মোৰ প্ৰায় 45টা ফেন ক্লাব আছে 49টা হ'ল এতিয়া চ' মই সদায় ফেন ক্লাবখিনিক কওঁ যে তহঁতি অকল ফেন ক্লাব খুলিলে নহ'ব কাম কৰিব লাগিব মোৰ লগত কৰিছ কিন্তু সাংঘাতিক কাম কৰিছে যোৱা বছৰ এই বছৰে অলমষ্ট 30,000 মান গছ ৰুইছে গোটেই অসমত আৰু শিৱসাগৰ ফেন ক্লাবেতো প্ৰত্যেক দেওবাৰে গছ ৰুবই লাগিব এইটো মেণ্ডেটৰী কৰি দিলে যাক তাক ধৰি আনে গছ ৰুৱায় আৰু গছৰ সংৰক্ষণ কৰে তাহাঁতি জয়সাগৰ গোটেই পাৰটো চাফা কৰিছে গছবিলাকক হেৰি দিছে প্ৰটেকশ্যন দিছে গছত গজাল মাৰিব নোৱাৰিব ডিচিৰ পৰা একদম পাৰ্মিশ্যন উলিয়াই আনিলে চ' সেই ধৰণৰ কাম সেইবিলাক মই ইনস্পায়াৰ কৰোঁ তাহাঁতক তাৰপিছত ফ্লাডৰ সময়ত যথেষ্ট সহায় কৰিছে বহুত টকা উঠাই খাদ্য সামগ্ৰী কিনি মেডিকেল ছাপ্লাইজ কিনি জেগাই গৈ নিজে দিছেগৈ আৰু কিছুমানতো নিজে মিছন চাইনা পোষ্টাৰ কমি গৈছে মোৰ নিজে পোষ্টাৰ ছপা কৰিছে নিজে লগাইছে চ' এইটো এটা সাংঘাতিক এটা চাইনিজ মানে ৰিভলিউশ্যন টাইপ কথা এটা হৈছে আৰু সেইটো কাৰণে মই খুবেই সুখী যেতিয়াৰ পৰা মিছন চাইনা ট্ৰেইলাৰ লঞ্চ হৈছে পষ্টাৰ লঞ্চ হৈছে আমাৰ নিউজ 18ত আমি ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰিছোঁ আৰু প্ৰতিটো ভিডিঅ'ত আমি দেখাইছোঁ আপোনাৰ লগত যিটো জড়িত মিছন চাইনাৰ ভিডিঅ' 2 লাখ 5 লাখ 10 লাখ 50 লাখ 20 লাখ ইমান ভিডিঅ'ছ ইমান ভিউজ ইমান লাইকছ হিট হৈছে প্ৰথম গানটোতো কিমান 5 দিন নে 6 দিনত 2 মিলিয়ন ক্ৰছ কৰি দিলে ভিউ চ' সেই বৈপ্লৱিক হেৰিটো হৈছে আৰু সেইটোৱে ভাল লাগিছে কোম্পানীবিলাক আগবাঢ়ি আহিছে সূৰ্যা চিমেণ্ট আহিছে ভোডাফোন আহিছে আৰু প্ৰিয়ংকাক ধন্যবাদ দিব লাগিব গপশ্বপৰ তাই যথেষ্ট লাগি আছে এইবিলাকত ভোডাফোনটো তাই আনিলে গোটেই যিহেতু মাত্ৰ 3টা দিন বাকী ৰৈছে এতিয়া চাগে আপুনি ইণ্টাৰভিউ বেলেগত দিব পাৰি নাপায় আমি ক'ব নোৱাৰোঁ কিন্তু আমি শেষবাৰৰ বাবে
টিভি ইণ্টাৰভিউ অলমষ্ট দিন শেষ জ্বলে ৰাতি জ্বলে যদি 2 লাইন আপুনি গাই দিয়ে এতিয়া ৰেডিঅ'ৰ বাকী আছে আজি মিউজিক কৰিম আকৌ কাইলৈ বিগ এফ এম আছে গপছপ হ'ব। দিন জ্বলে ৰাতি জ্বলে 2 লাইন মাথো 2 লাইন আজি কিয় হিয়া কপে আজি কিয় মনে নাছে চিনাকি চিনাকি লাগে তোমাকে দিন জ্বলে রাতি জ্বলে মন জ্বলে দেখ জ্বলে কলিজা কপে মাথো তোমারে দিন ৰাতি জ্বলাব লাগিব 8 তাৰিখৰ পৰা দিন ৰাতি জ্বলাব লাগিব মিছন চাইনা আমি হিট কৰিব লাগিব এয়া আছিলে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ এটা আছুতীয়া সাক্ষাৎকাৰ মিছন চাইনা ৰিলিজ হোৱাৰ মাত্ৰ 3 দিন পূৰ্বে কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত